BTR नि जि दाग्रा आइजोफोरनि थाखाय मोनसे गोजोनथाव खौरां। BTR नि जि दाग्राफोरनि थाखाय Centralized Weavers Demographic Database बेखेवना होदों। BTR सरकारा BTC नि सेक्रेटारियेट मावखुलि क'क्राझार BTR नि जि दाग्राफोरनि थाखाय BTR सरकारनि हेन्डलुम आरो टेक्सटाइल बिफाना सुबुं सानखोआरि डाटाबेस बेखेवदों। सुबुं सानखोआरि डाटाबेस जागायनायनि थांखिया दोरोङारि आरो आथिखालनि डिजाइनफोरखौ संरैखा खालामनाय आरो जौगाहोनाय। सोरजिगिरिफोर, आरिमुगिरिफोर आरो बिजिरसंगिरिफोरनि थाखाय मोनसे मिरुआरि जौस्रां गायसननाय। एडभान्स कम्पिउटिं गोहो बानायनाय हाबाफारिनि जौगाथायनि थाखाय मिरुनि मुलाम्फागिरिफोरनिफ्राय दिन्थिफुंनाय डिजाइनफोर। मुलाम्फा मोनग्राफोरनो आयखौ दिन्थिनो आरो सोरजिनो खाबु होनाय। बे बेखेवनायाव BTR नि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बेखेवना होयो आरो बेजों लोगोसे BTR नि मावफुं सोद्रोमा धनन्जय बसुमतारी, BTC नि प्रिन्सिपाल आकाशदीप IS आरो गोबां मावख'गिरिफोरजों लोगोसे गोबां मावख'गिरिफ्रा बाहागो लादोंमोन। बे बेखेवनाय हाबाफारियाव बाहागो लानानै खौरांगिरिफोरनि सिगाङाव मा बाथ्रा बुंखो आबुङै मिथिनानै लानि फै। ডিপাৰ্টমেণ্টৰ কিছুমান ভাল কাম ইতিমধ্যে হৈ আছে। আমাৰ চৰকাৰ অহাৰ পিছত হেণ্ডলুম মিছনটো আমি প্ৰায়ৰিটিত লৈছিলোঁ, কাৰণ BTR অঞ্চলত ট্ৰেডিশ্যনেলি বড়োৰ লগতে বিভিন্ন আমাৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰে উইভিঙৰ লগত বহুত বছৰৰ পৰাই জড়িত হৈ আছে। কিন্তু এটা সময়ত আমাৰ মানুহবিলাকে অকল নিজে পিন্ধিবৰ কাৰণে আৰু কেতিয়াবা কিবা ট্ৰেডিশ্যন থাকে, কেতিয়াবা ফেষ্টিভেল থাকে, এইবিলাকৰ কাৰণে কাপোৰবিলাক ডিজাইন কৰি বনাই লৈছিলে আৰু পিন্ধিছিলে আৰু সকলো মানে এণ্টাৰটেইনিং এটা পৰিৱেশ বনাই লৈছিলে। পিছত দেখিলে যে এইটো এটা কমাৰ্চিয়েল হ'ব পাৰে। এতিয়া এই কমাৰ্চিয়েল হ'ব পাৰে কাৰণে এইটো অলপ প্ৰফেচনেলি কৰিলে সেইটো এটা আৰ্নিং এটা চ'ৰ্চ হ'ব পাৰে। সেইকাৰণে সমগ্ৰ ভাৰতত সমগ্ৰ বিশ্বত এতিয়া হেণ্ডলুমটো এটা বেলেগ লেভেলত লৈ যোৱা হ'ল। ইয়াত বহুত মেচিনছ আহি গ'ল, টেকন'লজি আহি গ'ল। এনেকুৱা সময়ত আমাৰ যিটো উইভিং এইটো বাচাই ৰখাৰ কাৰণে, আমাৰ ট্ৰেডিশ্যনেলি চলি অহা ডিজাইনবিলাক বাচাই ৰখাৰ কাৰণে আৰু লগতে এইটো কেনেকৈ আমি ভালকৈ মাৰ্কেটত আমি এইটো পেছ কৰিব পৰা যায়, দেখাব পৰা যায়, আমাৰ উইভাৰবিলাক কেনেকৈ এডভান্টেজ ল'ব পৰা যায়, এই উদ্দেশ্যৰে আমাৰ হেণ্ডলুম ডিপাৰ্টমেণ্ট আৰু CDEC আজি লগ লাগি পেলাই ইয়াত দুটা প্ৰগ্ৰামিং কৰি লঞ্চ কৰা হৈছে। এটা হ'ল উইভাৰ্ছ ডাটাবেছ আৰু এটা হ'ল ডিজাইন ৰিপ'জিটৰী। দুটা প্ৰগ্ৰাম তেখেতসকলে লৈছে। যিবিলাক আমাৰ ডিজাইন আছে সেইটো এটা ষ্ট'ৰ কৰি ৰখা হ'ব আৰু সেইটো টাইম টু টাইম ইয়াৰ ওপৰত ডিজাইনৰ ওপৰত এনালাইজ কৰি এইটো ৰিডিজাইন কৰা বা এইটো ইম্প্ৰুভ কৰা বা বিভিন্ন কামবিলাক ইয়াৰ পৰা কৰিব পাৰিব। আৰু সেই ডিজাইনবিলাক প্ৰটেক্ট কৰাৰ কাৰণে ইয়াত ৰাখি থ'বলৈ পাৰিব। এই কামখিনি আৰম্ভ হ'ব আমাৰ BTR চৰকাৰৰ হেণ্ডলুম বিভাগৰ পৰা। আৰু ইয়াৰ লগতে উইভাৰ্ছ, আমাৰ কিমান উইভাৰ্ছ আছে, আমি যিটো এভেইলেবল ডাটাৰ পৰা গম পাওঁ, ভাৰতবৰ্ষত যিমানখিনি আমাৰ উইভাৰ্ছ আছে, ইয়াৰ হায়েষ্ট উইভাৰ অসমত আছে। আৰু অসমতো আমাৰ BTR অঞ্চলতে অকল BTR অঞ্চলত 3 লাখমান উইভাৰ্ছ আছে আৰু অসমত 14 লাখ উইভাৰ্ছ আছে। তেনেকুৱা এটা ডেটা আমি পাইছোঁ। গতিকে সেই উইভাৰ্ছসকলে 3 লাখ মানুহ যদি বোৱা কটাত সদায় লাগে, তেখেতসকলৰ উপাৰ্জন, তেখেতসকলৰ ইনকাম, তেখেতসকলৰ পৰিয়াল অৰ্থনৈতিকভাৱে বহুত আগুৱাই যাব পাৰিব। আৰু ইয়াৰ কাৰণে ডাটাবেছ কৰি ৰখা আৰু তেখেতসকলে উইভাৰ্ছ কেতিয়া কমি যায়, কি কাৰণত কমি যায়, কেতিয়া বাঢ়ি যায়, কি কাৰণত বাঢ়ি যায়, আৰু তেখেতসকলক এডিশ্যনেলি কি ছাপোৰ্ট কৰিব পৰা যায়, এইবিলাক কাম কৰিব পৰা যাব। গতিকে আজি অনলাইন যুগত অনলাইন কাম কৰাৰ কাৰণে এটা হ'ল আমাৰ চৰকাৰখনে অহা 16 তাৰিখৰ পৰা আমাৰ সম্পূৰ্ণ কাম কাজ অনলাইন হ'বলৈ গৈ আছে। আৰু আনটো হ'ল বিভিন্ন বিভাগত বিভিন্ন কাম কাজবিলাক এতিয়া অনলাইন কৰাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে আমাৰ গভৰ্ণমেণ্টে কাম কৰি আছে। আজি হেণ্ডলুমৰ হ'ল, ইয়াৰ আগত আমাৰ মিছন বৈষুমতি লঞ্চ হৈ গ'ল ভূমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে। এডুকেশ্যনত আমাৰ চলি আছে। তেনেকুৱা চবতো এটা অনলাইন কাম কাজবিলাক কৰাৰ কাৰণে আমাৰ চৰকাৰখনে বহুত ফ'কাছ দি পেলাই কাম কৰি আছে। আমাৰ BTRত হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত এটা ভাল দিন বুলি ক'ব লাগিব। ভাল এটা পদক্ষেপ লৈছে যে ভাৰতবৰ্ষৰ ভিতৰত ট্ৰেডিশ্যনেল উইভাৰ্ছসকলে চবচে অসমত বেছি আছে। তাৰে বেছি সংখ্যক আমাৰ BTR অঞ্চলত আছে। এই BTR অঞ্চলৰ উইভাৰ্ছসকলক আজিলৈকে আমি অনলাইন বেচিছত ডাটা এণ্ট্ৰি কৰাৰ কাৰণে আমাৰ কোনো ৱেবছাইট নাই। এইবাৰ আমি আজি এইটো ইনিগ্ৰেশ্যন কৰিলোঁ, লঞ্চিং কৰিলোঁ। তাত দ্বাৰা আমি গম পাম যে এই আমাৰ 3 লাখ উইভাৰ্ছসকলে আজিৰ দিনটোত কি প্ৰডাকশ্যন ওলাই আছে
আৰু তেওঁলোকে আজিৰ দিনটোত কিমান টকা কামাই কৰি আছে, মান্থলি কি ডিজাইন কৰি পেলাই মান্থলি কিমান ইনকাম কৰিছে, এই গোটেই ডাটাবোৰ এন্ট্ৰি কৰাৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু এই 3 লক্ষ উইভাৰ্ছসকলে আজিৰ দিনটোত কি কাম কৰি আছে, এক্টিভ আছে না নাই, না কোনোবা কাম কৰিছে কৰা নাই, আৰু কৰিছে যদি কি ডিজাইন লৈ কাম কৰি আছে, এই গোটেই ডিজাইনবোৰ আমি অনলাইনত চালেই গম পোৱা যাব। থেংক ইউ। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरि टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।